মিড ডে মিল হ'ল প্ৰধানমন্ত্ৰী যিটোক আমি PM পোষণ বুলি কওঁ, সেই PM পোষণ আঁচনিৰ অধীনত অসমৰ সকলো চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়ত মিড ডে মিলৰ আঁচনি সুন্দৰভাৱে চলি আছে। মিড ডে মিলৰ কাৰণে যি চাউল যোগান দিয়া হয়, এই চাউল FCIৰ পৰা সমবায় সমিতিৰ জৰিয়তে বিদ্যালয়সমূহে লাভ কৰে। আৰু ইয়াৰ বাবে এইটো ছাবচিডাইজড ৰেটত 3 টকা কেজিত আমি সমগ্ৰ শিক্ষাই চাউলখিনি লয়, আৰু তাৰ বাবে পোনপটীয়াকৈ FCIক পইচাটো আমি পে'মেণ্ট কৰোঁ। এতেকে কোনো স্কুলে চাউল নোপোৱাকৈ থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। গতিকে চাউল তেওঁলোকে পাই আছে। ৰন্ধাৰ যিখিনি খৰচ, সেইটো এটা প্ৰায় 550 কোটি টকাৰ ইয়াত আমাৰ বাজেট হয়। সেইখিনি আগষ্ট মাহলৈকে ইতিমধ্যে আদায় দিয়া হৈছে সকলো বিদ্যালয়ক, আৰু দ্বিতীয় কিস্তিত বাকীকেইটা মাহৰ কাৰণেও তেওঁলোকক ৰন্ধাৰ খৰচটো বিদ্যালয়সমূহক যোগান ধৰা হ'ব। গতিকে বিদ্যালয়ত মিড ডে মিল বন্ধ হোৱাৰ কোনো অৱকাশ নাই। মিড ডে মিল হ'ল প্ৰধানমন্ত্ৰী যিটোক আমি PM পোষণ বুলি কওঁ, সেই PM পোষণ আঁচনিৰ অধীনত অসমৰ সকলো চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়ত মিড ডে মিলৰ আঁচনি সুন্দৰভাৱে চলি আছে। মিড ডে মিলৰ কাৰণে যি চাউল যোগান দিয়া হয়, এই চাউল FCIৰ পৰা সমবায় সমিতিৰ জৰিয়তে বিদ্যালয়সমূহে লাভ কৰে। আৰু ইয়াৰ বাবে এইটো ছাবচিডাইজড ৰেটত 3 টকা কেজিত আমি সমগ্ৰ শিক্ষাই চাউলখিনি লয়, আৰু তাৰ বাবে পোনপটীয়াকৈ FCIক পইচাটো আমি পে'মেণ্ট কৰোঁ। এতেকে কোনো স্কুলে চাউল নোপোৱাকৈ থকাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। গতিকে চাউল তেওঁলোকে পাই আছে। ৰন্ধাৰ যিখিনি খৰচ, সেইটো এটা প্ৰায় 550 কোটি টকাৰ ইয়াত আমাৰ বাজেট হয়। সেইখিনি আগষ্ট মাহলৈকে ইতিমধ্যে আদায় দিয়া হৈছে সকলো বিদ্যালয়ক, আৰু দ্বিতীয় কিস্তিত বাকীকেইটা মাহৰ কাৰণেও তেওঁলোকক ৰন্ধাৰ খৰচটো বিদ্যালয়সমূহক যোগান ধৰা হ'ব। গতিকে বিদ্যালয়ত মিড ডে মিল বন্ধ হোৱাৰ কোনো অৱকাশ